সকলোৱে ভালে আছে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ওয়েলকাম বেক টু মাই ইউটিউব চেনেল সো আজি আমি যাবলৈ ওলাইছো এটা সৰু ট্ৰিপলে যোনটো বহুত বেছি জৰুৰী আছিল মোৰ কাৰণে আফটাৰ এক্সামছ মই কোটো তেনেকৈ ওলাব পৰা নাছিলো সো আজি বহুত এখন ধুনীয়া জেগালৈ গৈ আছো সো লেটস গো সো হে এতিয়া আমি আছো বাইপাছত এণ্ড আমি ইয়াৰ পৰা যাম ডাইৰেক্ট যোৰাবাট এণ্ড যোৰাবাট অলপ টাইম ৰখিম এণ্ড দেন আমি যাম আপোনালোকৰ উমিয়াম লেকছ ভিডিঅ'ত আপোনালোকে দেখিছে সো মই আগতে উমিয়াম লেক যোৱা নাই আজি মোৰ ফাৰ্ষ্ট টাইম মই উমিয়াম লেকলৈ গৈ আছোঁ এণ্ড মই বহুত বেছি এক্সাইটেড এণ্ড আগলৈও মানে মোৰ আহিবলগীয়া ভিডিঅ'জবোৰ আপোনালোকে নিশ্চয় চাই থাকিব কাৰণ কি আৰু বহুত ধুনীয়া ধুনীয়া জেগা এক্সপ্ল'ৰ কৰিবলগীয়া আছে আৰু বহুত ধুনীয়া ধুনীয়া বস্তু খাবও আছে সো আহকচোন মাক শুনো যে মাৰ কেনেকুৱা লাগিছে কাৰণ কি মোৰ কাৰণে মাও বহুত দিনলৈ ঘৰৰ পৰা ওলাব পৰা নাছিল এক্সাম যিহেতু সো কেনেকুৱা লাগিছে কোৱাচোন ভাল লাগিছে কিমান ভাল বহুত ভাল তো এইবাৰ ভাবিছোঁ মাক ধুনীয়া ধুনীয়া ৰিলছ বনাই দিম পাহাৰৰ মাজে মাজে ৱাটাৰফলছৰ মাজে মাজে সো মায়েও এইবাৰ ৰিলছ বনাব তো আমি এতিয়া যোৰাবাট পালোঁ আৰু এতিয়া আমি শ্বিলঙলৈ যাওঁ মানে শ্বিলঙৰ ৰাস্তাটোত সোমাম আৰু সো ইয়াতে দেউতাই গাড়ী তেল চেল ভৰাইছে আৰু গোটেই চুলি তুলি একদম বেয়া হৈ গৈছে মা আৰু মোৰো কি ক'ব আৰু এতিয়া সোমাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব তো এতিয়া আমি নংপুত খাবলৈ ৰখিছোঁ চ' মই খাইছোঁ চেণ্ডউইচ এণ্ড মাহঁতে খাইছে ৰোল অলপমান ইয়াতে ৰেষ্ট লৈ তাৰপিছত আমি আগবাঢ়িম শ্বিলঙত সোমালোঁ মানে আৰু চবফালে গ্ৰীণ 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 আৰুতো বহুত ধুনীয়া ধুনীয়া জেগা চাবলৈ আছে তো আমি এতিয়া গৈ আছোঁ উমিয়াম লেকৰ ফালে আৰু বেছি দূৰ নাই ন আৰু কিমান দূৰ আছে আৰু 15 কিলোমিটাৰ আছে তাৰপিছত আপোনালোকেও দেখা পাব উমিয়াম লেক আৰু অঁ এয়া ইয়াতে চাইনবোৰ্ড আছিলে উমিয়াম সো এয়া আমি সোমালোঁ উমিয়াম লেকৰ ভিতৰলৈ এণ্ড ইয়াত এণ্ট্ৰি ফিজ আপোনালোকৰ পাৰ পাৰ্চন 60 ৰুপিজকৈ লয় চ' আমি 4জন আছিলোঁ চ' আমাৰ টোটেল 240 লৈছে এণ্ড যদি আপোনালোকে ব'টিং কৰে তো ব'টিঙৰ পাৰ পাৰ্চন আপোনালোকৰ 118কৈ লয় তো এয়া আমি আহি পালোঁ উমিয়াম লেক এণ্ড লাহে লাহে আপোনালোকক গোটেই ভিউটো দেখুৱাম অলপমান আমাৰ মানে হেৰি হ'ল কেঁচকা কাৰণ কি আমি ৰাস্তাটো হেৰুৱাই গৈছিলোঁ চ' এতিয়া ফাইনেলি আহি পালোঁ চ' সেইটো কাৰণে অলপমান লেট হৈ গ'ল চ' যিহেতু ইয়াত দেখিবলৈ পাইছোঁ ইয়াত এনি টাইম মানুহৰ ভিৰ লাগি থাকে আৰু যিহেতু এতিয়া ছিজনটোৱে তেনেকুৱা জুলাই মাহ চ' এতিয়া বহুত মানুহ আহিছে শ্বিলঙৰ ফালে আপাৰ আছাম লৱাৰ আছাম অসমৰ বাহিৰৰ পৰা বহুত মানুহ আহিছে একচুৱেলি মই নেচাৰ প্লেচ বহুত ভাল পাওঁ চিটিতকৈ মই মাউণ্টেইনছ মানে হিলি এৰিয়াজবোৰ বেছিকৈ প্ৰেফাৰ কৰোঁ চ' মোৰ বহুত বেছি ভাল লাগিছে আহি এণ্ড আপোনালোকেও আহক বহুত ধুনীয়া এটা এক্সপিৰিয়েঞ্চ পাব বিশেষকৈ ব'টিঙৰ যোনটো মই এতিয়া কৰিবলৈ গৈ আছোঁ জীৱনত প্ৰথমবাৰৰ বাবে চ' বহুত বেছি এক্সাইটেড এণ্ড অলপ ভয়ো লাগিছে হেল্ল' তো এতিয়া আমি যাম ব'টিং কৰিব তো আজি ফাৰ্ষ্ট টাইম মই ব'টিং কৰিব ওলাইছোঁ মই নাজানো বহুত ভয় লাগি আছে আৰু এক্সাইটেডো হৈ আছোঁ চ' লেটছ চি হাউ ইট গ'জ একো নহয় ন ভয় লাগিছে I used to sleep with
সঁচাকৈ বহুত ধুনীয়া লাগিছে উমিয়াম লেকটো আৰু আমি এগাল ফটো উঠিছোঁ হয়নে ইয়াৰ দাদা এগাল ফটো উঠিছোঁ ফটো উঠোঁতে সময় গুচি গৈ আছে চ' যি কি নহওক আজি লাইফত ফাৰ্ষ্ট টাইম এটা নতুন এক্সপিৰিয়েঞ্চ লৈ মোৰ বহুত বেছি ভাল লাগিছে চ' আমি লাইফত সদায় নতুন নতুন বস্তু ট্ৰাই কৰিব লাগে এক্সপ্ল'ৰ কৰিব লাগে কাৰণ কি মোৰ আগৰ ভিডিঅ'ত মই কৈছোঁ কাল হো না হো চ' অলপ বেছি মটিভেশ্যন হৈ গ'ল নেকি বাট একো নাই চ' আজি এক্সাইটেড হৈ আছোঁ কাৰণে কৈ আছোঁ আপোনালোকক কাৰণ কি বহুত বেছি ধুনীয়া হয় উমিয়াম লেকখন तो भाभी बताइए कैसा लगा हमारा नॉर्थ ईस्ट बहुत अच्छा अभी तो कैसा लगा बोटिंग में जाके फर्स्ट एक्सपीरियंस बहुत ही अच्छा पहले मैंने सोचा था कि मतलब थोड़ा सा नर्वस फील होगा लेकिन उसके बाद जब मैं गई तुम ऐसे ही डर रही थी हाँ मैंने बोला तुमको मैं ऐसे ही डर रही इतना दूर आके अगर बोटिंग नहीं करोगी तो कैसे होगा है कि नहीं गाइस तुम बताओ आप बताइए हाँ हाँ तुम हाँ बताना तक तो কোৱা কেনেকুৱা লাগিলে Amazing experience. এণ্ড It was a thrilling experience. প্ৰথমবাৰ আহিছোঁ বিৰাট ভাল লাগিছে আৰু কি ক'ম আৰু বাৰে বাৰে আহি থাকিব মন যায় আৰু চবকে কোৱা যে আমাৰ বাহিৰৰ হেৰিবোৰক যে আমাৰ নৰ্থ ইষ্টখন ইমান ধুনীয়া মই মানে চবকে ক'ব বিচাৰিম যে নৰ্থ ইষ্টৰ ফালে আহক ইয়াত চাব লগা বহুত বস্তু আছে গতিকে কাম এণ্ড এনজয় ইয়া কাম এণ্ড এনজয় চ' আজি ষ্টাৰ্ট কৰিছোঁ জাৰ্ণিটো উমিয়াম লেকৰ সৈতে আৰু ইয়াতে আজি ভিডিঅ'টো সমাপ্ত কৰিব লাগিব যিহেতু অলৰেডি দীঘল হৈ গৈছে চ' নেক্সট আমি আৰু ট্ৰিপ কৰিম আৰু জেগা যাবলৈ আছে চ' ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব এণ্ড যদি ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব এণ্ড শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডছৰ লগত চ' টিল দেন টেক কেয়াৰ এণ্ড বাই বাই बाय